নিৰ্বাচনৰ পূৰ্বে বিজেপিত মুখ্যম আঘাত হাজাৰ হাজাৰ গাড়ী লৈ কংগ্ৰেছত যোগদান বিজেপি নেতাৰ ৰাজপথত সমদল কৰি কেইবাজনো বিজেপি নেতাই যোগদান কৰিলে কংগ্ৰেছত প্ৰাক্তন বিধায়ক দলীয় শীৰ্ষ নেতায়ো এৰিলে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন বিধায়ক প্ৰহ্লাদ গুঞ্জালে ৫ শতাধিক গাড়ীৰে সমদল কৰি কংগ্ৰেছৰ কাৰ্যালয়লৈ আহিল গুঞ্জালৰ সমৰ্থনত বিজেপি ত্যাগ কৰিলে কেইবাগৰাকীও জ্যেষ্ঠ নেতাই জয়পুৰত থকা কংগ্ৰেছৰ কাৰ্যালয়ত যোগদান কৰে এইসকল নেতাই প্ৰাক্তন মুখ্যমন্ত্ৰী অশোক গেহলটৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে বিজেপি নেতাসকলে কেইবা হাজাৰ গাড়ীৰে সমদল উলিয়াই চমক সৃষ্টি কৰিলে পদত্যাগী বিজেপি নেতাই লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ শিবিৰত আনন্দৰ ঢৌ ৰাজস্থানত পুনৰ মূৰ দাঙি উঠিছে কংগ্ৰেছ দল নিৰ্বাচনৰ পূৰ্বে আন কেইবাগৰাকীও বিজেপি নেতাই যোগদান কৰিব কংগ্ৰেছত ৰাজস্থান কংগ্ৰেছৰ সভাপতি গোবিন্দ সিঙে সদৰি কৰিছে এই কথা আমি পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিত পৰিলক্ষিত হৈছে মুখ্যম আঘাত হাজাৰ হাজাৰ গাড়ী লৈ কংগ্ৰেছত যোগদান কৰিলে বিজেপি নেতাই ৰাজপথত সমদল কৰি কেইবাজনো বিজেপি নেতাই যোগদান কৰিলে কংগ্ৰেছত প্ৰাক্তন বিধায়ক দলীয় শীৰ্ষ নেতায়ো এৰিলে বিজেপি এৰি কংগ্ৰেছত যোগদান কৰিলে প্ৰাক্তন বিধায়ক প্ৰহ্লাদ গুঞ্জালে ৫ শতাধিক গাড়ীৰে সমদল কৰি কংগ্ৰেছৰ কাৰ্যালয়লৈ আহিল প্ৰাক্তন বিধায়ক গুঞ্জালৰ সমৰ্থনত বিজেপি ত্যাগ কৰিলে কেইবাগৰাকীও জ্যেষ্ঠ নেতাই জয়পুৰত থকা কংগ্ৰেছৰ কাৰ্যালয়ত যোগদান কৰে এইসকল নেতাই কেইবা হাজাৰ গাড়ীৰে সমদল উলিয়াই চমক সৃষ্টি কৰিলে পদত্যাগী বিজেপি নেতাই লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ শিবিৰত আনন্দৰ ঢৌ ৰাজস্থানত পুনৰ মূৰ দাঙি উঠিছে কংগ্ৰেছ দল নিৰ্বাচনৰ পূৰ্বে আন কেইবাগৰাকীও বিজেপি নেতাই যোগদান কৰিব কংগ্ৰেছত